নমস্কাৰ মহন্ত জিকে ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত আহিব পৰা জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন ইয়াতে ডিছকাছ কৰিম বুলি ভিডিঅ'টো বনালোঁ। মই ভাবোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোক অলপ হ'লেও উপকৃত হ'ব আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পোনপটীয়াকৈ পাবলৈ সক্ষম হয়। এতিয়া বলক দেৰি নকৰি আজি কুৱেশ্যনসমূহ আলোচনা কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল? কিৰণ বেদী। কিৰণ বেদী আছিল প্ৰথম অসমীয়া ভাৰতীয় মহিলা IPS বিষয়া। নেক্সট কুৱেশ্যন, মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? বান ৰজা। বান ৰজাই মহাভৈৰৱ মন্দিৰ সাজি উলিয়াইছিল। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ সৰু জিলাখন হ'ল 2011 চনৰ লোকপিয়ল অনুসৰি সৰু জিলাখন হৈছে দক্ষিণ শালমৰা মানকাছাৰ। অসমৰ আটাইতকৈ সৰু জিলা যি ওলাইছিলে যিটো 2011 চনৰ লোকপিয়ল অনুসৰি আটাইতকৈ সৰু জিলা বুলি জানিব পৰা গৈছিল। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথি কোনখন? বনফুল। প্ৰথম অসমীয়া বনফুল বাবে সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছিল। নেক্সট কুৱেশ্যন, সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন হৈছিল? 1965 চনত। 1965 চনত BSF যি বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ অথবা সীমান্ত সুৰক্ষা বাহিনী 1965 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন, কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয়? চমাংকান। এই উৎসৱটো মৃতকৰ আত্মাৰ শান্তি কামনা কৰি কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যন, মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল কিমান চনত? 2000 চনত। 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ৰঘুদেৱ কাৰ পুতেক আছিল? চিলাৰায়। ৰঘুদেৱ আছিল চিলাৰায়ৰ পুতেক। নেক্সট কুৱেশ্যন, তলৰ কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা যায়? ইয়াৰ এনচাৰটো হৈছে হেলিৰ ধূমকেতু। এই ধূমকেতুটো 76 বছৰৰ মূৰে মূৰে দেখা পোৱা যায়। নেক্সট কুৱেশ্যন, হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, দৰঙী ৰাজ বংশাৱলী কোনে লিখিছিল? সূৰ্যহৰি দৈৱজ্ঞই দৰঙী ৰাজ বংশাৱলী লিখিছিল। নেক্সট, তলৰ কোনজন ভাষা আন্দোলনৰ শ্বহীদ? ৰঞ্জিত বৰপূজাৰী একেট ভাষা আন্দোলনত শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যন, ষষ্ঠী মহোৎসৱ এলিফেণ্ট ফেষ্টিভেল কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত? কাজিৰঙা। এলিফেণ্ট ফেষ্টিভেল অথবা ষষ্ঠী মহোৎসৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, কোনখন ঠাইক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়? হাফলং। হাফলঙক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়। নেক্সট 15 নম্বৰ কুৱেশ্যন, আজি শেষৰ কুৱেশ্যনটো, কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হয় কিমান চনত? 2005 চনত কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হয়। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে নতুনকৈ ভিজিট কৰিছে তেওঁলোকৰ যাতে ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ সহজতে পাবলৈ সক্ষম হয় আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে তেওঁলোকো ইয়াৰ কুৱেশ্যনসমূহৰ দ্বাৰা অলপ হ'লেও এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত উপকৃত হ'ব পাৰে। ধন্যবাদ।